বকথাৰ গৃহৰক্ষী বাহিনীৰ জোৱান পুতুল বৰাৰ পথ দুৰ্ঘটনাত মৃত্যু। 7 জুন তাৰিখে সন্ধিয়া প্ৰায় 8:45 গৃহৰক্ষী বাহিনীৰ জোৱান পুতুল বৰা নাজিৰাৰ চাৰান বজাৰৰ পৰা কৰ্মস্থলীৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত নাজিৰা টাউনত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হয়। শিৱসাগৰ জিলাৰ বকথা অঞ্চলৰ পুতুল বৰাই মৃত্যুৰ সময়ত পুত্ৰ, কন্যা, পত্নী আৰু মাতৃক এই সংসাৰত এৰি থৈ যায়। আজি মৰাণৰ গৃহৰক্ষী বাহিনীৰ নিৱেশত গৃহৰক্ষী বাহিনীৰ বিষয়ববীয়ে উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী, চৰাইদেউ জিলা সমিতিৰ সভাপতি বাবুল শৰ্মা, কাৰ্যকৰী সভাপতি টিটু গগৈ আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক সন্থা শিৱসাগৰ জিলাৰ সভাপতি প্ৰভাত দাসে সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতিৰ কামনাৰে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। ভাৰতীৰ নুমলী গীক বচাবলে তুমি এটো মৃত্যু বৰিলা, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। আজি আমি সদৌ অসম গৃহৰক্ষী সন্থাৰ চৰাইদেউ জিলাৰ সমিতিয়ে ইয়াত কৰ্মস্থলীত একত্ৰ হৈ আমাৰ প্ৰয়াত শ্ৰী পুতুল বৰাদেৱৰ আত্মাৰ সদ্গতি হৈ যে 1 মিনিট মৌন প্ৰাৰ্থনা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছিলোঁ। তেওঁ কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকাত হঠাৎ দুৰ্ঘটনাত গ্ৰস্ত হৈ তেওঁ অকাল মৃত্যু সাৱটি ল'বলগীয়া হয়। সেয়ে আমি গৃহ বিভাগ তথা চালাম বজাৰ আমি আহ্বান জনাইছোঁ, তেওঁ পাবলগীয়া যি ক্ষতিপূৰণ দিব লাগে। আৰু তেওঁ ইতিমধ্যে এগৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানক এৰি তেওঁ স্বৰ্গামী হৈছে। সেয়েহে এই পৰিয়ালটিক চৰকাৰৰ ফালৰ পৰা যি সাহায্য দিব লাগে তাক অতি সোনকালে দিবৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু চালাম বজাৰৰ যি কোম্পানী আছিলে তেওঁলোককো আমি ইয়াৰ ধৰি আমি আহ্বান জনাইছোঁ। আজি আমি চৰাইদেউ জিলা সমিতি অসম গৃহৰক্ষী চৰাইদেউ জিলা সমিতি আমি আজি একগোট হৈছোঁহি ইয়াত আহি মৰাণ আমাৰ কৰ্মস্থলীত। যিহেতু আমাৰ এজন বন্ধু, আমাৰ সতীৰ্থ পুতুল বৰা ডাঙৰীয়া, তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। যোৱা ইংৰাজী 7/6/2021 তাৰিখে শিৱসাগৰ জিলা নাজিৰা চালাম বজাৰত কৰ্তব্যত নিয়োজিত হৈ থকা গৃহৰক্ষী জোৱান শ্ৰী পুতুল বৰা কৰ্তব্যৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত এটি পথ দুৰ্ঘটনাত তেওঁ অকাল মৃত্যুক সাৱটি লয়। তেওঁ মৃত্যুত সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক সন্থা শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা শোক প্ৰকাশ কৰিছোঁ। লগতে তেওঁ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ইয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৃত গৃহৰক্ষী জোৱানসকলৰ বাবে এককালীন যি বীমা ঘোষণা কৰিছিল সেই বীমা পুতুল বৰা পৰিয়ালক দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা দাবী কৰিছোঁ। ধন্যবাদ। আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা চৰাইদেউ জিলা সমিতিয়ে আজি আমি কৰ্তব্যস্থান মৰাণত আহি উপস্থিত হৈছোঁহি। সতীৰ্থসকলৰ লগত আমি আমাৰ যিহেতু 7 তাৰিখ 6/2021 তাৰিখে 8:45 আমাৰ সতীৰ্থ বন্ধু পুতুল বৰা নাজিৰা চালান বজাৰৰ পৰা কৰ্মস্থানৰ পৰা ঘৰলৈ আহোঁতে বাটত পথ দুৰ্ঘটনা হৈ অকাল মৃত্যু সাৱটি ল'লে। সেয়েহে আমি সকলো গৃহৰক্ষী সতীৰ্থসকলে আমি তেওঁ মৃত্যুত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সতীৰ্থ বন্ধু মৃত্যুত আমাৰ যিখিনি সহায় পাব লাগে, সহায় সহযোগ পাব লাগে, সেই সহায় সহযোগখিনি যাতে চৰকাৰে কৰে আমি সন্থাই তাকে দাবী জনাইছোঁ। আৰু আমি সন্থাৰ সকলো বিষয়ৰ আজি লগ হৈ আমি এই কৰ্তব্যস্থানত আমি সতীৰ্থ বন্ধুৰ মৃত্যুত আমি তেওঁ বিদেশী আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট সময় আমি মৌন প্ৰাৰ্থনা আৰম্ভ কৰিবলৈ আমি আৰম্ভ কৰিছোঁ।
শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এটো বুকু পাতি দিলা, ভাৰতীৰ নুমলী জীক বচাবলে তুমি চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট। শহীদ প্ৰণাম তোমাক।